সামৰণি অনুষ্ঠান নামনি অসমৰ ভাৰত বাংলাদেশ সীমান্তৰ গোলককুঞ্জ চিলাৰায় হৰি মন্দিৰৰ ৰাস উৎসৱ যোৱা ২৬ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা ৰাস মহোৎসৱৰ সফলভাৱে সামৰণি নামনি অসমৰ ভাৰত বাংলাদেশ সীমান্তৰ গোলককুঞ্জ চিলাৰায় হৰি মন্দিৰৰ ৰাস মহোৎসৱত কৰিদিনাকৈ আৰম্ভ হোৱা বৃহত্তৰ গোলককুঞ্জ চিলাৰায় হৰি মন্দিৰৰ ৰাস মহোৎসৱৰ ১৫ ডিচেম্বৰত সামৰণি পৰে সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশ আৰু বিনন্দীয় ৰূপত উদযাপন কৰা হয় এই ৰাস মহোৎসৱ আৰু ইয়াৰ লক্ষ লক্ষ জনতাৰ খুদবোৱা দেখা যায় ভিন্ন সংস্কৃতিৰ পৰিসৰ দেখা যায় এই ৰাস মহোৎসৱত ৮, ৯, ১০ আৰু ১১ তাৰিখে ফেশ্বন শ্ব' আৰু নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰা হয় শেষৰ দিনটো বঁটা বিতৰণৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা অহা যশস্বী শিল্পী প্ৰবীণ চৰকাৰ পকিলা চৰকাৰ দেৱযানী চিলে সংগীত পৰিৱেশন কৰে গোলককুঞ্জ সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা OBC মৰ্চাৰ সভাপতি ৰাস মহোৎসৱৰ শোভাযাত্ৰা মুকলি কৰে কমিটিৰ সভাপতি কামিনীকান্ত ৰায়ে গোলককুঞ্জ চিলাৰায় হৰি মন্দিৰৰ ৰাস মহোৎসৱৰ মেলাখন সুচাৰুৰূপে পৰিচালনা কৰাত সমূহ ৰাইজক ধন্যবাদ জনায় গোলককুঞ্জৰ পৰা নিৰঞ্জন পত্নীৰ ৰিপৰ্ট NE24 Hãy subscribe cho kênh Ghiền Mì Gõ để không bỏ lỡ